পোনপ্ৰথমে মই হাগ্ৰামা মহিলাই দেৱক ধন্যবাদ দিব লাগিব। তেখেতে মোক কেপেবল ভাবিছে যে আমাৰ BPF পাৰ্টিৰ কাৰণে মই এলিজিবল বুলি, আৰু তেখেতৰ কাৰণে মোক টিকেটটো প্ৰদান দিলে। তাৰে আগতে মোৰ আৰু কেইজনমান আছিল এছ'চিয়েট ফ্ৰেণ্ড বা মোৰ ছিনিয়ৰ বা মেণ্টৰ আছিল, যেনেকৈ আমাৰ ইমানুৱেল মুছাৰী ছাৰ, তেখেতক থ্ৰুৱে মই পাৰ্টিটোত জইন কৰিব পাৰিছোঁ। তাৰে পিছত আমাৰ গণেশ ছাৰেও CM আমাৰ গণেশ কোঠাৰী ছাৰ যথেষ্ট হেল্প কৰিছে। তাৰপিছত আমাৰ পাৰ্টিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী, ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট ছেক্ৰেটাৰী, তাৰপিছত ব্লকৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী, তেওঁসকলৰ কাৰণে মই বহুত এটা প্ৰগ্ৰেছ কৰিবৰ কাৰণে পাৰ্টিত এটা পাইছোঁ, স্থান পাইছোঁ। এপাৰ্ট ফ্ৰম মাই প্ৰফেশ্যনেল লাইফ, মই যেতিয়া মই ৰাইজৰ লগত মিলি গ'লোঁ, তেতিয়া মই দেখা পালোঁ মই প্ৰফেশ্যন হিচাপে মই মোৰ নিজৰ ব্যক্তিগতহে লাইফটো কৰি আছোঁ, লিড কৰি আছোঁ। ছ'চাইটিত গ'লে মানুহবোৰ ইমান হেপ্পী নহয়। যোনটো মই কৰিব পাৰিম, মই বিচাৰোঁ বা পাব্লিকে যিটো বিচাৰে, কেতিয়াবা সিহঁতে ডিছমে হৈ যায়, বস্তুটো প্ৰাপ্তভাৱে নাপায় বা কৰিব নাপায় বুলি এটা দুখত থাকে। মই ভাবিছোঁ মই যদি এইটো ফিল্ডত আহোঁ, মই বৰ্তমান যোনবোৰ দেখা পাই আছোঁ তাতকৈ মই কিবা এটা বেটাৰ কৰিব পাৰিম বুলি মই এটা আশা ৰাখিছিলোঁ। আৰু মই দীৰ্ঘদিন পাৰ্টিত সোমোৱাৰ কাৰণটোৱে এইটো, আৰু ইলেকশ্যন কণ্টেষ্ট কৰাৰ কাৰণে সেইটো। মোৰ বাকী জীৱনটো মই পাব্লিকৰ কাৰণে মই নিচাৱাৰ কৰিম, আৰু মই পাব্লিকৰ কাৰণে কৰি যাম আৰু জীৱন লাইফটো যিমান দিন থাকোঁ, আৰু মই বেটাৰ লাইফটো মই পাব্লিকৰ সেৱাৰ কাৰণে মই নিৰ্ধাৰিত কৰিম। তাৰমানে আপুনি যিহেতু নতুন ৰাজনীতিত, দল শক্তিশালী, গতিকে আপোনাৰ প্ৰতিদ্বন্দ্বী নিশ্চয় থাকিব। কেনেদৰে আপুনি নিৰ্বাচন জিকিব? মোৰ এটা গুড আইডেণ্টিটি আছে বুলি ভাবোঁ, আৰু এইটো পাব্লিকে দিয়া আইডেণ্টিটি হয়। এইটো মোৰ ব্যক্তিগত, যেনেকৈ মোৰ এটা মানুহৰ মাজত এটা কণ্ডাক্ট কৰা এক্টিভিটিছ, মাই মৰেল কণ্ডাক্ট যোনটো মই কৰোঁ, সেইটো বিষয় লৈ, আৰু মানুহ যেনেকৈ মোক এপ্ৰ'চ কৰি কিনে এটা ছেটিছফেকশ্যন ফিল কৰে যে নহয়, হি কেন ডু ছামথিং ফৰ আছ। সেইটোৰ ক্ষেত্ৰত মই ভাবোঁ যে বহুত আশাবাদী মানুহবোৰ আমাৰ নাগেজুলি কনষ্টিটুৱেঞ্চি, আৰু মই আশাটোৰ কাৰণে মই ভাবোঁ যে মই বিপুল ভোটত জয় হ'ম। অপনেণ্ট কোন হ'ব আপোনাৰ? অপনেণ্ট চাব গ'লেতো আছে, আমাৰ পাৰ্টি আছে, UPPL পাৰ্টি আছে, BJP পাৰ্টি আছে, আৰু ইত্যাদি কংগ্ৰেছ পাৰ্টিও দি আছে প্ৰাৰ্থী। সিহঁতৰ নিজা নিজা হয়তো থাকিব, কিন্তু মোৰ পাৰ্টি যোনটো BPF পাৰ্টি, এইটো বিপুল ভোটে জয় হ'ব আৰু এইবাৰ, সেইখিনি মই জানো আৰু দীৰ্ঘ বিশ্বাস। থেংক ইউ।